गसाइगाव सोहोरनि श्री श्री काली मन्दिराव सिखावनि उद्धार। थांनाय मोनायाव गसाइगाव सोहोरनि सिङाव थानाय गसाइगाव श्री श्री काली मन्दिर नामधर आरो शिव मन्दिराव सिनाय मोनै सिखावा फैनानै थाला सिफायनानै दान होग्रा बाक्सुखौ सिफायनानै गासै रांफोरखौ लानानै थाङो होननानै फोरमायदों श्री श्री काली मन्दिरनि सोद्रोमाफोरा। जाथायखौ मिथिनाय लोगो लोगो गसाइगाव पुलिस बिफाननि गाहाय एसडिपिअ हिरेन कुमार दैखा बिथाङा खौरां लाहैयो आरो जाथाया माबोरै जादों बिनि सायाव थाबैनो नायबिजिरनायनि थांखि लायो आरो सिखावखौ थाबैनो हमनो थाखाय सुलाद लागासिनो दं। नमस्कार। যোৱা ৰাতি আমাৰ গোসাইগাঁও টাউন বাৰোৱাৰী কালী মন্দিৰ নামঘৰ আৰু শিৱ মন্দিৰত এক চুৰিকাণ্ড সংঘটিত হৈছে। আমি ৰাতিপুৱা সদায় আহোঁ, আজি আহি দেখা পালোঁ যে আমাৰ দান ভাণ্ডাৰৰ দুৱাৰখন ভাঙা। লগে লগে আমি চবকে খবৰ দিলোঁ। আহি আমি দেখিলোঁ যে দান ভাণ্ডাৰ ভাঙা আৰু শিৱ মন্দিৰৰ মেইন দুৱাৰখন ভাঙা আছে। তাৰপিছত আমি আৰক্ষী প্ৰশাসনক খবৰ দিলোঁ। গোসাইগাঁও মহকুমা আৰক্ষী প্ৰশাসন ইতিমধ্যে আহিছে, তেওঁলোকে তদন্ত কৰি আছে আৰু আমি গম পালোঁ যে আমাৰ এই ৰাস্তাৰ কাষত থকা দান পাত্ৰটো ভাঙি তাৰ পৰা মানে ভিতৰত যি ধন আছিল লৈ গৈছে আৰু ভিতৰৰ মন্দিৰৰ তালা ভাঙি ভিতৰত এটা মেইন দান পাত্ৰ থাকে, ৰাইজে পূজা অৰ্চনা কৰিব আহিলে যি দান বৰঙণি আগবঢ়ায় সেই পইচাটো তাতেই থাকে। দান পাত্ৰটো সহকাৰে লৈ গৈছে। এতিয়া কথাটো হ'ল গোসাইগাঁও মহকুমা আৰক্ষী প্ৰশাসন ইতিমধ্যে আহি তেওঁলোকে তদন্ত কৰি আছে। আমি তেওঁলোকক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে যাতে ঘটনাটো উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, যাতে এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকত চোৰে হাত দিবলৈ মানে সাহস নকৰে। হয়, আজি ইয়াত মন্দিৰত কৰিছে, কাইলৈ ক'তবা কৰিব আৰু দোকানবিলাকতো হেৰি কৰিছে আৰু এই আমাৰ এই মন্দিৰৰ ওচৰতে থকা দোকানবিলাকো ভাঙিছে, তেওঁলোকৰো কিবা কিবি লৈ গৈছে। এইটো এটা মানে চুৰকাণ্ডৰ লগত জড়িত। যিহেতু CCTV আছে, CCTV ফুটেজবিলাক লৈ উচিত তদন্ত কৰি দোষীসকলক যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে।